ধন্যবাদ নহয় বহু দিনৰ পিছত তোমাক লগ পাইছোঁ এনেদৰে আমি বহুদিন আগতে একেলগে নাটক কৰিছিলোঁ আৰু আজি তুমি ইমান ধুনীয়াকৈ কিবা এটা অনুষ্ঠান কৰি আছা ছ'চিয়েল মিডিয়াত আৰু আজি আমি আহিছোঁ ইয়াতে বিহপুৰীয়াত ব্লু ফিল্মৰ কাৰণে সেয়াই আৰু এতিয়া ব্যস্ত আছোঁ ব্লু ফিল্মক লৈ মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ ব্লু ফিল্ম কিন্তু ব্লু হোৱা হ'লে কি লোকচানটো আছিলে যে ব্লু কিয় কৰিব নোৱাৰিলে ব্লু ফিল্মটো তুমি চোৱা নে নোচোৱা তুমিতো চোৱাই গতিকে এইবাৰ ব্লু ফিল্ম চোৱা ব্লু ফিল্ম সকলোৱে চাই মানে সকলোৱে চাই মানে কি আৰু বহুতে নাচায়ো কিছুমানে চায়ো কিন্তু এইবাৰ আমি ৰাইজক দেখাব ওলাইছোঁ ব্লু ফিল্ম নহয় সেইটোৱে আৰু মানে আগতে নচোৱা বস্তু টেষ্ট কৰিব লাগে ন মানুহে ইণ্টাৰনেটত মোবাইলত লেপটপত ব্লু ফিল্মটো চায় গতিকে এইবাৰ মানুহে ডাঙৰ পৰ্দাত চিনেমা হলত 9 ছেপ্টেম্বৰত চাবলৈ পাব ব্লু ফিল্ম আৰু এটা কথা সুধোঁ হিমাংশু প্ৰসাদ দাস বিশ্বাসঘাতক নেকি বিশ্বাসঘাতক মই নহয় কালি বিশেষভাৱে চৰ্চাত আহিছে যে ব্লু ফিল্মৰ যিটো মানে কাহিনী সেই কাহিনীটো তিনিজন যুৱকৰ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ আধাৰত তেওঁলোকৰ ৰচিত কিন্তু সেই কথাটোকে সেই কাহিনীটোকে আপুনি ছেম টু ছেম চিনেমাখনৰ মাজলৈ লৈ আহিছে বুলি উপস্থাপন কৰা হৈছে ছেম টু ছেম অনা নাই ছেম টু ছেম অনা বুলি তেওঁলোকে কেনেকৈ ক'ব পাৰে কাৰণ চিনেমাখন তেওঁলোকক মই চাবলৈ মাতিছোঁ এইটো সত্য কথা যে এটা সত্য ঘটনাৰ আধাৰিত আৰু পৃথিৱীৰ কোনো এনেকুৱা সৃষ্টি নাই যিটোৰ লগত বাস্তৱৰ কোনো সম্পৰ্ক নাই বাস্তৱৰ লগত সম্পৰ্ক থাকিয়েই সকলো লিখকে কিবা লিখা এটা লিখে মই তাৰ ব্যতিক্ৰম নহয় হয় এইটো সঁচা কথা যে লকডাউনৰ সময়ত অসমৰ ভিতৰৰ এখন গাঁৱত তিনিজন যুৱকে সঁচাকৈ ব্লু ফিল্ম বনাব লৈছিলে আৰু তাক লৈ আমাৰ এই চিনেমাখন কিন্তু মূল ঘটনাটো আৰু আমাৰ চিনেমাখনৰ মাজত বহুত পাৰ্থক্য আছে আৰু সেইকাৰণে মই চিনেমাখন কৰিব লোৱা চিনেমাখন কৰিবলৈ মই তেওঁলোকক ফোনো কৰিছিলোঁ তেওঁলোকে যেতিয়া আপত্তি কৰিছিলে যে অহা তোমালোকে চিনেমাখন নিজে চাই লোৱা যদি তোমালোকে চিনেমাখনত কিবা আপত্তিজনক বস্তু পোৱা তেতিয়াহ'লে আমি নিশ্চয় চিনেমাখন ৰখাই দিম তেওঁলোকে চাবলৈও অহা নাই কিন্তু আমি তেওঁলোকক এতিয়াও এই ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ যে এই চিনেমাখনত তেওঁলোকৰ ব্যক্তিগত জীৱনক ক্ষতি কৰিব পৰা একো বস্তু ৰখা নাই এইটো সত্য কথা যে চিনেমাখনৰ মূল ঘটনাটো তেওঁলোকে যিটো কাম লকডাউনত কৰিব খুজিছিলে ব্লু ফিল্ম নিৰ্মাণ তাৰ আধাৰত আমাৰ চিনেমাখনৰ কাহিনীটো কিন্তু তেওঁলোকৰ এই ঘটনাটোৰ দ্বাৰা তেওঁলোকৰ জীৱনৰ একো ক্ষতি নহয় কিন্তু তেওঁলোকে কৈ আছে যে মুক্তিৰ পূৰ্বে চিনেমাখন ইতিমধ্যে বন্ধ কৰিব লাগে যদি বাই চান্স আৰু নামটো যিহেতু চৰ্চিত বিষয় বাই চান্স যদি কেনেবাকৈ মুক্তিৰ পূৰ্বতেই বন্ধ কৰিবলগীয়া হয় তেতিয়াহ'লে সেই প্ৰত্যাহ্বান আপুনি কেনেকৈ গ্ৰহণ কৰিব তেওঁলোকক বাৰে বাৰে অনুৰোধ কৰি আছোঁ যে আহক চিনেমাখন চাওক আৰু মই জানো যে তেওঁলোকে নিজে চিনেমাখন চোৱাৰ পিছত তেওঁলোকে নিজেই ক'ব যে একো আপত্তি নাই আমি নিশ্চিত মই আৰু এটা কথা সুধিব বিচাৰিছোঁ আগৰ চিনেমাৰ যিটো ট্ৰেণ্ড আছিলে বৰ্তমান সময়ত সেই ট্ৰেণ্ডটো অকণমান ক'ৰবাত সলনি হোৱা যেন অনুভৱ হয় আজি মিছন চাইনাৰ পৰা যিটো ধাৰা আহিছে যে আজি বৰ্তমান সময়ত যিসকল যুৱ পৰিচালকেই হওক বা অভিনেতা অভিনেত্ৰীয়ে হওক তেওঁলোকে ভাষাটোৰ ক্ষেত্ৰত মুক্তভাৱে তেওঁলোকে যিকোনো কথা কৈ দিব পাৰে গতিকে মিছন চাইনা আপুনি চাইছে আপুনি পাইছেই গতিকে আপুনি সেই ব্লু ফিল্ম মুক্তভাৱে আপুনি কৈ দিছে সময়ৰ লগে লগে সকলো কথাই চিন্তা ধাৰা আমাৰ মানুহত চেঞ্জ হয় পৰিৱৰ্তন হয় আৰু সময় যেতিয়া সলনি হয় তাৰ প্ৰভাৱ চিনেমাতো পৰে সাহিত্যতো পৰে চবতে পৰে গতিকে তাৰ ব্যতিক্ৰম অসমীয়া চিনেমাও নহয় অসমীয়া চিনেমা এতিয়া বহুত আগবাঢ়ি গৈছে অহা 2-3 বছৰৰ ভিতৰত অসমীয়া চিনেমাই যদি ৰাইজৰ পৰা সঠিক সঁহাৰি পায় তেতিয়াহ'লে অসমীয়া চিনেমাই ভাৰতবৰ্ষৰ চিনেমাক নেতৃত্ব দিব